কম সময় ভিতৰতে হয় বুলি কি ব্ৰইলাৰ চিকেন কাৰী খাই থাকিম নেকি? আজি লোকেল চিকেন কাৰী এনেকুৱা টেকনিকত বনাম যে কম সময় ভিতৰতে এটা টেষ্টি লোকেল চিকেন কাৰী বনি ৰেডি হৈ যায়। প্ৰথমতে এখন কেৰাহীত তেল দিম, ইয়াতে গোটা গৰম মছলা দি পেলাই পিঁয়াজখিনি অকণমান সময় দিয়ে মাংসখিনি দিয়ে ইয়াতে নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জালুকৰ গুড়ি, জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, অলপমান পানী দি লৰচৰ কৰি আৰু একাপমান পানী দিয়ে ঢাকোন মাৰি 20 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া আলু যদি খাই ভাল পায় তেনেহ'লে দি দিব, যদি বেয়া পায় স্কিপ কৰিব পাৰে। এতিয়া মই 5 মিনিট আৰু ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পাছত জোখমতে গ্ৰেভিৰ বাবে পানী দি দিলেই অলপ উতল আহিবলৈ দিলেই ৰেডি হৈ যাব লোকেল চিকেন কাৰীৰ গ্ৰেভিখন। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।